নমস্কাৰ সকলোকে। আজি একচুৱেলি মই আপোনালোকক এটা নতুন বস্তু দেখাম আৰু মোৰ বহুত বেছি ভাল লাগিছে কি নতুন বস্তুটো অহাৰ বাবে বহুত মানে কি হয় মোক বহুত বেছি ইম্পৰ্টেণ্ট আছিল, বহুত বেছি প্ৰয়োজন আছিল এই বস্তুটোৰ। আৰু সেই বস্তুটো আনিবৰ কাৰণে মই আজি যাম মোৰ লগ এজনীৰ ঘৰত। মানে কি হ'ল, মই অৰ্ডাৰ দিছিলোঁ আজি 7 দিন মানে হ'ল অৰ্ডাৰ দিয়া। তো মোৰ লগজনীক মানে অৰ্ডাৰ দিব দিছিলোঁ। তো সিহঁতৰ ঘৰত মানে আহি যাব আৰু মোৰ লগজনীয়ে আজি মোক ফাইনেলি ফোন কৰিলে যে তোৰ বস্তুটো আহি গ'ল বুলি। সেয়ে মই দৌৰিকৈ মানে উঠি চবৰা গা চা ধুই একদম সিহঁতৰ ঘৰ পালোঁগৈ। আৰু এয়া সিহঁতৰ ঘৰ পালোঁ। তাইক মই মোবাইল দি ভিডিঅ' কৰি আছিলোঁ, সেয়ে তাই অলপ লাজ কৰিলে। দৰ্জাখন খুলি দিবলৈও তাইৰ মানে লাজ লাগি আছে, এনেকৈ আছে। তো সিহঁতৰ ঘৰত গৈ সোমালোঁ এনেকৈ। আৰু তাইক চাওকচোন এবাৰ, ইমান লাজ মানে। তো মই ভাবিলোঁ ময়ো দেখাম আৰু তাইকো দেখাম, সেইকাৰণে চেলফিজটো কৰি ল'লোঁ। তো বেছি দেৰি নকৰোঁ বাৰু, আপোনালোকক দেখুৱাই দিওঁ আজি মোৰ কিনো বস্তুটো আছিল। সেই বস্তুটো মানে এয়া চাওক, মোৰ বস্তুটো আহি গ'ল। মোৰ বহুত বেছি ইম্পৰ্টেণ্ট আৰু বহুত বেছি মানে কি হয় লাগতিয়াল আছিলে, সেয়ে আজি লৈ ল'লোঁ ফাইনেলি। আৰু এয়া মই খুলিব লৈছোঁ আৰু বৰষুণ নামিব, দুখৰ ধুমুহাও গুচিব, তুমি কাষত থাকিলে মৰমে উপচি ৰব। সুখৰ বৰষুণ নামিলে, দুখৰ ধুমুহাও গুচিলে, তুমি কাষত ৰলে মোক আৰু কিনো লাগে। তুমি কাষত ৰলে মোক আৰু কিনো লাগে। বুকুৰে মৰমবোৰ ৰাখিছোঁ তোমালৈ এখন, আকলুৱা মৰমে বিচাৰি আমনি কৰে দেখোন। অভিমানৰ কোলাতে তোমাকে ৰাখি থবলে, তুমি হাঁহি দিলে দেখোন সকলো দুখ আঁতৰে। মোৰ খং অভিমান তোমালে। আৰু মোবাইল চোৱা হোৱাৰ পাছত তাই মোক দিলে চাহ, মানে বিহু খাবলৈ মাতি আছিলে, কিন্তু মই যোৱা নাছিলোঁ। সেয়ে মই মানে কি পাহৰি গৈছিলোঁ ভিডিঅ'টো কৰিবৰ কাৰণে। সেয়ে কিছুমান বস্তু খাই দিলোঁ বাৰু। সেয়ে আধা খোৱা হোৱাৰ পাছতে মই ভিডিঅ'টো মানে আপোনালোকলৈ দেখাই দিলোঁ কি বস্তু খুৱাইছে। ইমান বস্তু খুৱাইছে, মোৰ পেট ভৰি গৈছে মানে। ৰ'বক, আপোনালোকক নতুন মোবাইলটোৰে ভিডিঅ' ফটো গোটেইখিনি মই দেখাই আছোঁ দেই। আৰু এয়াই হৈছে নতুন মোবাইলটোত কৰা ভিডিঅ', মানে নতুন মোবাইলটোৰে কৰা ভিডিঅ'। সেয়ে আপোনালোকক দেখালোঁ আৰু ফটোবোৰ আপোনালোকক মই দেখাই। আৰু এয়াই হৈছে মোবাইলটোত উঠা ফটো। বহুত বেছি ধুনীয়া হয় ফটোবোৰ, যদি আপোনালোকক লাগে ল'ব পাৰে দেই। বহুত বেছি ভাল লাগিল আজিৰ ভিডিঅ'টো, এইখিনি আছিল।